ধন দাবীৰ অভিযোগত এজনক আটক পশ্চিম কাৰ্বি আংলঙৰ খেৰণী ফোনযোগে 10 লাখ টকা দাবী কৰিছিল পথ নিৰ্মাণকাৰী কোম্পানী ভাৰতীয় ইনফ্ৰা প্ৰজেক্ট লিমিটেডৰ নিৰ্মাণ কাৰ্যৰ তদাৰক কেদাৰ বাজাজক অভিযুক্তই নিজকে উগ্ৰপন্থী সংগঠন DSDৰ সদস্য বুলি পৰিচয় দিছিল। খেৰণী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতাৰ নেতৃত্বত চলা 10ৰ পৰা 12 দিনীয়া অভিযানৰ অন্তত খেৰণী আৰক্ষীৰ জালত পৰে অভিযুক্ত তাজউদ্দিন। হোজাই জিলাৰ ফাৰিখানা গাঁৱৰ বাসিন্দা তাজউদ্দিন। যোৱাকালি মহম্মদ তাজউদ্দিন বুলি এজন আসামিক আটক কৰিছোঁ। যোৱা মাহৰ 7 তাৰিখৰ পৰা তেখেতে এটা আননোন নম্বৰ দি আমাৰ লংকা টু উমৰাংচু ৰাস্তাত কাম চলি থকা ভাৰতীয় ইনফ্ৰা প্ৰাইভেট লিমিটেড বুলি এটা কোম্পানীত প্ৰজেক্ট মেনেজাৰক 10 লাখ টকা ডিমাণ্ড দি আছিলে। তেখেতে ডিমাণ্ড দিওঁতে কৈছিলে যে আমি DSD অৰ্গেনাইজেশ্যনৰ হয়, DSD অৰ্গেনাইজেশ্যনৰ নামত মোক 10 লাখ টকা লাগে বুলি ডিমাণ্ড দি আছে। আপোনালোকৰ তদন্তত সঁচাকৈ ওলাই গৈছে নে তেওঁ DSDৰ সদস্য? নহয়, তেখেত ভুৱা। তেখেত হ'ল মহম্মদ তাজউদ্দিন। তেখেতৰ ঘৰ আপোনাৰ লংকা থানাৰ অন্তৰ্গত কাৰিখানাত। অভিযুক্তৰ হাতৰ পৰা ইতিমধ্যে ধন দাবী কৰা মোবাইল চিম উদ্ধাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। গুৰুত্বপূৰ্ণ যে ইয়াৰ পূৰ্বেও অভিযুক্তই অনুৰূপ ঘটনা তথা ধন দাবীৰ কাৰ্য কৰি আহিছিল পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন অঞ্চলত। খেৰণীৰ পৰা ৰশ্মি তেৰাংপি ৰিপৰ্ট, নিউজ টুডে NE। দিছপুৰ পেৰামেডিকেল ইনষ্টিটিউট অসমৰ এখন অন্যতম নিৰ্ভৰযোগ্য শিক্ষা প্ৰতিষ্ঠান। এগ্ৰিকালচাৰ এটা ৰিভলিউশ্যন আমি ষ্টাৰ্ট কৰিবলৈ লৈছোঁ আত্মনিৰ্ভৰশীল হ'বৰ বাবে, আমাৰ ল'ৰা ছোৱালীৰ বাবে। তাৰ লগতে আৰু এটা নতুন প্ৰজেক্ট যে নাৰ্ছিং আৰু পেৰামেডিকেল ট্ৰেইনিং, যিটো আমাৰ ল'ৰা ছোৱালী যাৰ ইণ্টাৰেষ্ট আছে ইয়াত তেওঁলোকৰ সহায় কৰিবৰ বাবে। DMLT, BMLT, DPT, BPT, ডায়ালিচিছ টেকনিচিয়ান, OT টেকনিচিয়ান, ICU টেকনিচিয়ান, এমাৰ্জেঞ্চি ৰেডিঅ'লজি টেকনিচিয়ান, ফাৰ্ষ্ট এড টেকনিচিয়ান, ANM, GNM, পোষ্ট বেচিক BSc নাৰ্ছিং, BSc নাৰ্ছিং ইত্যাদি। আমাৰ ঠিকনা RG বৰুৱা ৰোড, সুন্দৰপুৰ, গুৱাহাটী, অসম।